Dear students, welcome to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো assertion আৰু reason, উক্তি আৰু যুক্তি ভিত্তিক কেইটামান প্ৰশ্ন। এইবাৰ SSLC এক্সামিনেশ্যনত এনেকুৱা ধৰণৰ প্ৰশ্ন বেছি হোৱাৰ চান্সেছ আছে, সেই কাৰণে এই ভিডিঅ' যিটো আছে এইটো তোমালোকৰ কাৰণে অতিকৈ দৰকাৰী হয়। প্ৰথমটো প্ৰশ্ন যিটো আমাৰ ইয়াতে 15 নম্বৰ যিটো প্ৰশ্ন আছে এইটো চাবা, এইটো আমি লৈছো। assertion মানে যুক্তি দিয়া আছে খৰাংগৰ চৰ্চা চিত্ৰাঙ্কনৰ লগত জড়িত। এই যিটো assertion আছে যুক্তি আছে এইটো সঁচা হয়, শুদ্ধ হয়। কাৰণ কৈছে এই চৰ্চাৰ প্ৰয়োগ প্ৰথম অৱস্থাত দেৱাল চিত্ৰত দেখা গৈছিল। কাৰণ যিটো এইটো সঁচা হয়, উক্তি আৰু কাৰণ দুয়োটা শুদ্ধ। এইটো আমাৰ ক'ত আছে এইটো চাব লাগিব। এইটো আমাৰ অপচন ডিত আছে, সেইকাৰণে অপচন ডি যিটো আছে এইটো আমাৰ ৰাইট এনসাৰ হ'ব। য'ত কোৱা হৈছে এ আৰু আৰ দুয়োটা শুদ্ধ। নেক্সট যিটো ইয়াতে 36 দিয়া আছে সেইটো প্ৰশ্ন আমি চাম। তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধটো বাছি উলিওৱা। এ নম্বৰত দিয়া আছে চেক এখন অবিহিত মুদ্ৰা, এইটো সঁচা হয়। বি নম্বৰত কৈছে এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিবও পাৰে, এইটোও সঁচা হয়। তাৰমানে 1 আৰু 2 দুয়োটা য'ত শুদ্ধ এইটো আমাৰ ৰাইট এনসাৰ হ'ব। আৰু অপচন চিত চোৱা both 1 and 2 are correct, 1 আৰু 2 শুদ্ধ বুলি কৈছে, সেইকাৰণে অপচন চি যিটো আছে সেইটো আমাৰ ৰাইট এনসাৰ হ'ব। নেক্সট ইয়াতে যিটো 44 নম্বৰ কুৱেশ্যন আছে এইটো লৈ আহিছো আমি। এই প্ৰশ্নটোত চোৱা কৈছে তলৰ বক্তব্য এ আৰু বি পঢ়া আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এত কৈছে চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থানৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিটোৱে হ'ল ব্যক্তিগতকৰণ, এইটো সঁচা হয়। বিত কৈছে ব্যক্তিগত নিয়ন্ত্ৰণত থকা কোম্পানীবোৰক চৰকাৰী নিয়ন্ত্ৰণলৈ লোৱা ব্যৱস্থাই হ'ল উদাৰীকৰণ, এইটো মিছা হয়, বিটো মিছা হয়। এ শুদ্ধ বি অশুদ্ধ, এইটো ক'ত আছে এইটো আমাৰ অপচন চিত আছে, সেইকাৰণে অপচন চি যিটো আছে সেইটো আমাৰ ৰাইট এনসাৰ হ'ব। নেক্সট ইয়াতে যিটো 16 নম্বৰ প্ৰশ্ন আছে এইটো চোৱা। এইটোত দিয়া আছে দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱাৰ বিকল্পটো বাছি উলিওৱা। দাবী কৈছে 1889 চনত অসম এছ'চিয়েশ্যন গঠন হোৱাটো অসমৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক লক্ষণীয় পৰিঘটনা, এইটো মিছা হয়। কাৰণ অসম এছ'চিয়েশ্যন নামৰ যিটো সংস্থা আছে এইটো 1903 চনতহে গঠন হৈছিলে। যুক্তি কৈছে অসমীয়া জনসাধাৰণৰ স্বশাসনৰ দাবীত অসমৰ প্ৰথমটো ৰাজনৈতিক সংগঠন আছিলে অসম এছ'চিয়েশ্যন, এইটো মিছা হয়। তাৰমানে দাবী আৰু উক্তি দুয়োটা মিছা। এইটো ক'ত আছে সেইটো আমি চাব লাগিব। অপচন ডিত আছে, য'ত কৈছে দুয়োটা মিছা বুলি, এইটো আমাৰ ৰাইট এনসাৰ হ'ব, অপচন ডি যিটো আছে সেইটো। নেক্সট 26 নম্বৰ যিটো প্ৰশ্ন আছে আমি সেইটো লৈ আহিছো। দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা। ইয়াতে দাবী কৈছে প্ৰশান্ত মহাসাগৰ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰ, এইটো সঁচা হয়। যুক্তি কৈছে প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ 1/3 আগুৰি আছে, এইটোও সঁচা হয়। তাৰমানে দাবী আৰু যুক্তি দুয়োটা য'ত শুদ্ধ এইটো আমাৰ ৰাইট এনসাৰ হ'ব। আৰু অপচন এ চোৱা দাবী আৰু যুক্তি দুয়োটা সত্য, যুক্তি হৈছে দাবীৰ সঠিক ব্যাখ্যা, এইটোৱে ৰাইট হয়। চ' বাকী যিকেইটা দিয়া আছে আমাৰ এইফালে অপচন বি চি আৰু ডি সেইকেইটা চোৱাৰ আমাৰ ইমান এটা দৰকাৰে নাই, কাৰণ যিটো আমি প্ৰথম যিটো অপচন চালোঁ সেইটোৱে আমাৰ ৰাইট এনসাৰ হৈ যাব। নেক্সট 34 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো লৈ আহিছোঁ। দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা। দাবীত কৈছে ভাৰত এখন যুক্তৰাষ্ট্ৰ, এইটো সঁচা হয়। ভাৰতত 2 প্ৰকাৰৰ চৰকাৰ আছে, এইটো মিছা হয়। ভাৰতত 3 প্ৰকাৰৰ চৰকাৰ আছে, এটা হ'ল স্থানীয় চৰকাৰ, এটা হ'ল ৰাজ্য চৰকাৰ আৰু এটা হ'ল কেন্দ্ৰীয় চৰকাৰ। চ' অপচন চি যিটো আছে সেইটো চোৱা যে অকল দাবী শুদ্ধ, এইটো আমাৰ ৰাইট এনসাৰ হ'ব। কাৰণ যুক্তি যিটো আছে এইটো অশুদ্ধ হয়, এইটো শুদ্ধ নহয়, সেইকাৰণে অকল দাবী শুদ্ধ যিটো আছে এইটোৱে ৰাইট এনসাৰ হ'ব। নেক্সট যিটো আমাৰ 41 নম্বৰ প্ৰশ্ন আছে সেইটো লৈ আহিছোঁ।
দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা। দাবীত কৈছে চেক হ'ল এজন নিৰ্দিষ্ট ব্যক্তিক নিৰ্দিষ্ট পৰিমাণৰ ধন দিবলৈ বেংকক দিয়া লিখিত আদেশ, এইটো সঁচা হয়। আৰু যুক্তি কৈছে চেক হ'ল আলোচনাযোগ্য আহিলা, অৰ্থাৎ ইয়াক এজন ব্যক্তিৰ পৰা আনজন ব্যক্তিলৈ স্থানান্তৰ কৰিব পাৰি, এইটোও সঁচা হয়। তাৰমানে অপশ্যন এ যিটো আছে সেইটো চোৱা, দাবী আৰু যুক্তি দুয়োটা শুদ্ধ, এইটোৱে হ'ব ৰাইট এনচাৰ। নেক্সট 4 নম্বৰ যিটো প্ৰশ্ন আছে এইটোত চোৱা, দাবীত কৈছে 1931 চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিলে, এইটো সঁচা হয়। আৰু যুক্তি কৈছে এই চুক্তিৰ ফলত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ হৈছিলে, এইটো মিছা হয়। ক্ৰিপছ মিছন ব্যৰ্থতাৰ কাৰণেহে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ হৈছিলে। তাৰমানে এ শুদ্ধ আৰ অশুদ্ধ, এইটো ক'ত আছে এইটো আমি চাব লাগিব। এ শুদ্ধ আৰ অশুদ্ধ, এইটো অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চি যিটো আছে এইটো আমাৰ ৰাইট এনচাৰ হ'ব। নেক্সট 11 নম্বৰ যিটো প্ৰশ্ন আছে সেইটোলৈ আহিছোঁ। এছাৰশ্যন এ দিয়া আছে 18 শতিকাৰ শেষৰ ফালে তেজপুৰ আৰু নলবাৰীত ৰায়ত সভাৰ জন্ম হৈছিল, এইটো মিছা হয়। আৰু কাৰণ কৈছে ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি ৰাজনীতিৰ বিৰোধিতা কৰিছিলে, এইটো সঁচা হয়। তাৰমানে উক্তি মিছা, উক্তি অশুদ্ধ কিন্তু যুক্তি শুদ্ধ, এইটো ক'ত আছে এইটো আমি চাব লাগিব। এইটো আছে অপশ্যন এত, সেইকাৰণে অপশ্যন এটো আমাৰ ৰাইট এনচাৰ হ'ব। 37 নম্বৰ প্ৰশ্ন, প্ৰত্যেকটো প্ৰশ্নত 37ৰ পৰা 41লৈকে দুটাকে উক্তি দিয়া আছে আৰু সেই উক্তিৰ ওপৰত নিৰ্ভৰ কৰি আমি উত্তৰ কৰিব লাগিব। 1 নম্বৰ উক্তি দিছে অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়, এইটো সঁচা হয়। 2 নম্বৰত কৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ এক উদ্দেশ্য হ'ল প্ৰযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ, এইটোও সঁচা হয়। তাৰমানে 1 আৰু 2 দুয়োটা শুদ্ধ, ক'ত আছে সেইটো আমি চাব লাগিব, সেইটো আমাৰ ৰাইট এনচাৰ হ'ব। অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চি যিটো হ'ব ইয়াতে ইয়াৰ ৰাইট এনচাৰটো অপশ্যন চি হ'ব। অপশ্যনবোৰ ক'ত পাইছোঁ আমি, এই ইয়াতে যে 4টা অপশ্যন দিয়া আছে এই 4টাৰ ওপৰত নিৰ্ভৰ কৰি। 28 নম্বৰ কুৱেশ্যন, মৰুকৰণৰ বাবে গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা বাঢ়িছে, এইটো মিছা হয়। 2 নম্বৰত কৈছে গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে মৰুকৰণৰ সমস্যা হৈছে, এইটো সঁচা হয়। ঠিক আছে, তাৰমানে 1 নম্বৰ অশুদ্ধ কিন্তু 2 নম্বৰ শুদ্ধ, এইটো আমাৰ ক'ত অপশ্যন আছে এইটো আমি চাব লাগিব। এইটো আছে অপশ্যন বিত, সেইকাৰণে 38ৰ ৰাইট এনচাৰটো অপশ্যন বি হ'ব, যে 1 নম্বৰ অশুদ্ধ 2 নম্বৰ শুদ্ধ। 29 নম্বৰ প্ৰশ্ন, 1935 চনৰ ভাৰত চৰকাৰ আইনখনে সীমিতভাৱে পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিলে, এইটো সঁচা হয়। কেৱল লোকসভা আৰু ৰাজ্যসভা ভাৰতবৰ্ষৰ সংসদৰ অবিচ্ছেদ্য অংগ, এইটো মিছা হয়। লোকসভা ৰাজ্যসভাৰ লগতে ৰাষ্ট্ৰপতিও ভাৰতবৰ্ষৰ সংসদৰ অবিচ্ছেদ্য অংগ হয়। তাৰমানে 1 শুদ্ধ 2 অশুদ্ধ, এইটো আমাৰ ক'ত আছে, 1 শুদ্ধ 2 অশুদ্ধ, এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে ইয়াৰ ৰাইট এনচাৰটো অপশ্যন এ হ'ব। 40 নম্বৰ প্ৰশ্ন, 1 নম্বৰত দিছে যে মুছলিম লীগৰ উদ্দেশ্য কি আছিলে, ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মুছলমান ৰাইজক একত্ৰিত কৰা, এইটো মিছা হয়। 2 নম্বৰত কৈছে ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা, এইটো সঁচা হয়। তাৰমানে 1 নম্বৰ অশুদ্ধ 2 নম্বৰ শুদ্ধ, এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো ৰাইট এনচাৰ হ'ব। 41 নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় বেংকে সঞ্চয় সংগ্ৰহ কৰে, এইটো মিছা হয়। 2 নম্বৰত দিছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে, এইটো সঁচা হয়। তাৰমানে 1 নম্বৰ অশুদ্ধ 2 নম্বৰ শুদ্ধ, এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো ৰাইট এনচাৰ হ'ব। নেক্সট 42 নম্বৰ প্ৰশ্ন লৈ আহিছোঁ। উক্তিত দিছে পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰাৰ প্ৰণালী একে নহয়, এইটো সঁচা হয়। কাৰণ হৈছে পৃথিৱীৰ
ভূ প্ৰাকৃতি জলবায়ু মাটি আদিৰ বৈশিষ্ট্য ঠাইভেদে বেলেগ বেলেগ এইটোও সঁচা হয় তাৰমানে উক্তি আৰু কাৰণ দুয়োটা শুদ্ধ এইটো কোনটো অপশ্যনত আছে এইটো আছে আমাৰ অপশ্যন সি সেইকাৰণে অপশ্যন সি টো ৰাইট এনসাৰ হ'ব 43 নম্বৰ কোৱেশ্চনত উক্তি দিছে অসম মানৱ সম্পদত আগবঢ়াৰ যথেষ্ট সম্ভাৱনা আছে এইটো সঁচা হয় আৰু কাৰণটো দিছে অসমৰ মুঠ জনসংখ্যাৰ 1/3তকৈ অধিক লোক 15 বছৰৰ পৰা 34 বছৰ বয়সৰ যুৱ প্ৰজন্মই প্ৰতিনিধিত্ব কৰে এইটোও সঁচা হয় তাৰমানে এ আৰু আৰ উভয়ে শুদ্ধ এইটো আমাৰ অপশ্যন সিত আছে এইকাৰণে অপশ্যন সি টো ৰাইট এনসাৰ হ'ব 44 নম্বৰ প্ৰশ্ন উক্তিত কৈছে ৰাষ্ট্ৰসংঘৰ চন্দত 32 নং অনুচ্ছেদ সংশোধন কৰি ভাৰতবৰ্ষক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ মৰ্যাদা দিব লাগে এইটো সঁচা হয় আৰু কাৰণ কৈছে জনসংখ্যাৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষ বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ এইটোও সঁচা হয় ঠিক আছে তাৰমানে আমাৰ ৰাইট এনসাৰটো অপশ্যন সি হ'ব 45 নম্বৰ কোৱেশ্চন উক্তিত কৈছে অৰ্থনৈতিক বিকাশ হলেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি এইটো সঁচা হয় উক্তি যেটো দিছে এইটো সঁচা হয় অৰ্থনৈতিক উন্নয়ন অৰ্থনৈতিক বিকাশৰ অংগ মাত্ৰ এইটো মিছা হয় ঠিক আছে এ শুদ্ধ আৰ অশুদ্ধ এইটো আমাৰ অপশ্যন এ ত আছে সেইকাৰণে অপশ্যন এ টো ৰাইট এনসাৰ হ'ব ডিয়াৰ ষ্টুডেন্টস এইখিনিয়ে আছিলে আজিৰ এছাৰছন আৰু ৰিজন বেসড কেইটামান কোৱেশ্চনছ আশা কৰিছো এই ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব কাৰণ এইচএসএলসি এক্সামিনেশনত এনেকুৱা প্ৰশ্ন কমসে কম 10টা আহাৰ সম্ভাৱনা আছে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ